আজি শনিবাৰ স্কুলত মাংস ভাত খোৱাৰে কথা তেনেকুৱাত আমি ষ্টুডেণ্ট নোযোৱাকে কেনেকে থাকা। ঐ হানি সিং, আজি স্কুলত কি মাংস খুৱাব জানো? মোৰ মতে ব্ৰইলাৰ খুৱাব চাগে। ঐ হানি সিং, কেনেবাকে আজি চয়াবিন নোখোৱাইতো, কেতিয়াবা আকৌ মাংস সলনি চয়াবিনো খুৱাই দিয়ে নহয়। পয়া লগা নাই তেনেকুৱা কথা ভাই মনলে নানিবি। ছাৰ বাইদেউহঁতে ভাই আমাৰ লগত তেনেকুৱা স্কেম নকৰে। মই তহঁতৰ লগত ক্ৰিকেট খেলো বুলি আহিছিলো, তহঁতি চোন স্কুল যাও। বাদ দে না, আজি স্কুল যাবলে বহুত দিন ক্ৰিকেট খেলা নাই, ক্ৰিকেট খেলো। তইতো বাদ দে, আজি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে আহিও আমাক ৰখায় আমি তেওঁ নৰখো, আমি ভাই যামেই। নে কি ক পয়া লগা? যামেই। আজি স্কুল যাবলৈ ইমান পাগল হৈ আছ যে কেলে? আজি শনিবাৰ স্কুলত মাংস ভাত খোৱাৰে কথা তেনেকুৱাত আমি ষ্টুডেণ্ট নোযোৱাকে কেনেকে থাকা। আজি তহঁতৰ স্কুলত মাংস ভাত খুৱাব নেকি? আমাৰ স্কুলতহে ভাত চাত নোখোৱাই পাই। পানী খস্তিত ইমান ভোক লাগে, সদায় ঘৰৰ পৰা টিফিন লৈ যাব লাগে। প্ৰাইভেট স্কুলত পঢ়িলে আৰু ভাত খাবলৈ পাবি নেকি হা? ভাত খাবলৈ মন আছে যদি আমাৰ চৰকাৰী স্কুললৈ গুচি আহ। চৰকাৰী স্কুলত যদি পঢ় ডেইলি ভাতো খাবলৈ পাবি, লগতে ডক্তৰ ইঞ্জিনিয়াৰো হবি। নে কি ক পয়া লগা? তাকে পুতুকান ভাত কেইটামান খাইছে, আকৌ নোখোৱাকে গলে বেমাৰ হব নহয়। নাখাও পাই, ৰাতিপুৱাই ভাত খাবলৈ যে একদম মন নাযায়। স্কুলত ভাত খুৱাব নহয়, স্কুলতে খাম। কি ল'ৰা আৰু দেই, ভাত খাবলৈ যে নিচেকে মন নকৰে, এনেকে বাৰু কি ভাল স্বাস্থ্য হব? আমি আগত সৰু হৈ থাকোতে মা ভাগৰ গাখীৰে হওক বা ভাতেই হওক খুজি খুজি খাইছিলো, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে যে খাবলৈ মন নকৰে। আগত আমাক খোৱাটো ঠিক আছিলে বাবে আমাৰ চেহেৰাও ভাল, কিন্তু আজিকালি ল'ৰা ছোৱালী খোৱাটো ঠিক নহয় যে। কি যে কেটেৰা মেটেৰা তেহেঁতৰ ৰূপ। বৰ্তা, এতিয়া পিছে পৰহিলে দেৰগাঁৱলৈ ফুৰিবলৈ যোৱাটো হ'ব নে কি? যদি সিদিনা বৰষুণ নিদিয়ে তেতিয়া যাম আৰু। বৰষুণ নিদিয়ে, এইকেইদিন নাই দিয়া নহয়। নিদিলেতো গোটেই মুখা যামেই আৰু। ভাই লোক চলো। বৰ্তা যাওঁ দেই। যা। আপোনাৰহে ভাল আৰু, একো কৰিব মেলিব নালাগে, আৰামত ঘৰতে বহি থাকিলেই হ'ল। তহঁতৰ বয়সত মই কিমান কষ্ট কৰিলো বুলি ভাবিছ? সেইকাৰণে এতিয়া আৰামত বহিবলৈ পাইছো। মোৰ নিচিনাকে তহঁতিও কষ্ট কৰ, তেতিয়া মোৰ বয়সত তহঁতিও আৰামত বহি খাবলৈ পাবি। তহঁতৰ দেউতাক সুধিলো, পৰহিলে যে দেৰগাঁৱলৈ যাম বুলি কৈছে। যাম তোন, বতৰ ভাল কৰিলে। তালৈ গৈ যে মজা লাগিব, বোলেতো একদম গুলি গুলচন অপূৰ্ব। বৈ গৈ থাকো। দেৰগাঁৱলে গলে আমি ৰঙা মাটি পাম, ৰঙা মাটি পোৱাৰ পাছত কুঁহিয়া পেৰি পেৰি খাম। পয়া লগা, আমাৰ হেতিকেইটাচোন অহাই নাই। নাই অহা নেকি? নাহিবও পাৰে। নাহিবনে? আজি শনিবাৰ, তাতে মাংস ভাত। সেইটো বাৰু হয়, সেইফালৰ পৰাতো ডেফিনেটলি আহিব লাগে। পয়া লগা বৈ, দত্তদাৰ দোকানত কিবা এটা খাই আহো। তোৰ লগত আছে নি পইচা? 10 টকা এটা আছে, বৈ। মজা, বৈ তেনেহলে কিবা এটা মাৰি আহো। এইবাৰ দত্তদাই যে আকৌ নতুন কেণ্ডি আনিলে, দেখি একদম চুপিদুহে লাগিছে পাই। নে কি ক পয়া লগা? সঁচাকে বেলেগ চুপিদু লাগিছে দেই। তেতিয়াহলে পয়া লগা কেণ্ডিকে খাওঁ, নে কি ক? লৈ ল 10 টকা কেণ্ডিকে লৈ ল, ধুনীয়াকে ক্লাছৰুমত চুপি বহি থাকিম। দত্তদা তহঁতি দুটা কি লাগে? পয়া লগা 1 নম্বৰটো খাবিনে? 1 নম্বৰটোকে লৈ ল, ডাঙৰ দেখিছো, চুপি ভাল লাগিব। দত্তদাই 1 নম্বৰ বৈয়ামটোৰ পৰা কেণ্ডি 10 টকা দিয়কচোন। তহঁতৰ আগত মোক 30 টকা এটা দিবলৈ আছিলে নহয়, সেইটো কেতিয়া দিবি? 30 টকা আছিলে নে 20 টকা? 30 টকা খাই পাহৰি গলি হা? খাই পাত ফলা, তহঁতক যে সেইকাৰণে বাকী দিবলৈ বেয়া। 30 টকা নি? হ'ব দত্তদা, অতি সোনকালে দি দিম। এইকেইদিন মূৰত পঢ়া প্ৰেছাৰ বেছি পৰা নাই জানো, সেইকাৰণে পাহৰি গলো মানে। 1 নম্বৰটো লাগিব ন? 1 নম্বৰটো দিয়ক দত্তদা, ডাঙৰ চুপি ভাল লাগিব।
এ বা দতুৱা আজি তই আহিলিয়ে নেকি? আহিলো পাই। ঐ দতুৱা তই আজি ইমান সোনকালে আহিলি যে? আনকালে ঘণ্টি মৰা আগে আগেহে পাওহি। দেউতাই আজি ঘৰত মোক গালি দি আছিলে, সেইকাৰণে দেউতাৰ পৰা বাচিবলৈ তাতে স্কুললৈকে গুচি আহিলো। আচ্ছা, সেইটো কথা। আহ ক্লাছৰুমলৈকে যাওঁ। দা এইফালে আহকচোন, এইফালে আহক। কেলে কি হ'ল কচোন? দাই চব কথা চিঞৰি ক'ব নোৱাৰি নহয়, এইফালে আহক না প্লিজ। তহঁতি যে বৰ দিগদাৰ লগাও, ইটোৱে চিঞৰিবি তহঁতৰ পৰা যে শান্তিকে কাম এটা কৰিব নোৱাৰো। কি হ'ল ক? দাই আজি শনিবাৰ নহয়, কি মাংস আনিলে হয়? ছাগলী। দাই আপোনালোকে যদি আমাৰ খোৱাৰ প্ৰতি এনেকে সদায় যত্ন লৈ থাকে, আমি যে মেধাৱী হোৱাৰ পৰা আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও ৰখাব নোৱাৰে। সেইটোৱে কথা আছিলে নেকি? সেইটো কথা দেখোন তহঁতি সেইডোখৰ পৰা চিঞৰিও সুধিব পাৰ। তহঁত যে কি ল'ৰা আৰু দেই। পয়া লগা আমাৰ বৰুৱা ছাৰ প্ৰিন্সিপাল হোৱাৰ পৰা আমি যে কোনোদিনা নিৰাশ নাই হোৱা ন? নাই হোৱা। আমাৰ প্ৰিন্সিপাল ছাৰে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহুত ভাল পাই যেন পাওঁ। সঁচাকে দেই, জিঅ' প্ৰিন্সিপাল ছাৰ, এনেকেই আপুনি চৰচাল জিঅ'। হানি সিং চাচোন, বেলেগ স্কুলততো শনিবাৰে ভাত নোখোৱাই, আমাৰ স্কুলত যে শনিবাৰেও ভাত খুৱায়, তাকো মাংস ভাত। সঁচাকে দেই, আমাৰ ঢেকিনপটা গাঁও স্কুল যে বেষ্ট অফ দা বেষ্ট ইন দা ৱৰ্ল্ড। মুঠতে আমাৰ স্কুলত পঢ়িবলৈ আহা, তেতিয়া ডেইলি ভাত খাবলৈও পাবা, লগতে ডক্তৰ ইঞ্জিনিয়াৰো হবা। নে কি ক হানি সিং? পয়া লগা। আমাৰ এহেঁতি চোন আহিলে, কিন্তু এহেঁতি আজি চাইকেল ক'ত থলেনো নেদেখিলো যে। তোমালোকে চাইকেল ক'ত থলা হয়? আমি যে নেদেখিলো। আংকালে য'ত থওঁ তাতে থৈছো। পিছে তহঁতি দত্তদা দোকানত সোমাই কি খালি সেইটো ক? আমি দত্তদা দোকানলৈ যাওঁতে তোমালোক আহিলা ন, সেইকাৰণে নেদেখিলো। আৰু আমি দত্তদা দোকানলৈ ইনে গৈছিলো। তহঁতি ইনে যাবি নে? কথা কবলৈ আহিছ? কম হা, পাছত কম, এতিয়া কব নোৱাৰো। এতিয়া কবলৈ আকৌ ইয়াত যিমান সোপাহে ল'ৰা আছে। যাওঁ এতিয়া ৰান্ধনীৰ লগত মিলি জুলি ভাত বনাওঁগে। মৰ্ণিং, প্লিজ চিট ডাউন। কেলে ফোন কৰি আছ? কেলে ফোন কৰি আছ? এতিয়া মই স্কুলত আছো, বাৰে বাৰে ফোন কৰি ডিষ্টাৰ্ব দি থাক। মোৰ কথা এবাৰ শুনাচোন, মই যে তোমাক সেই বুলি কোৱা নাছিলো, তুমি ভুল বুজিলা। একো ভুল বুজা নাই, তোক মই ইমান বছৰে চিনি পাই গলো। তই কেনেকুৱা ল'ৰা? তই অকল মোৰ চাকৰিটো দেখি মোৰ পিছত লাগি আছিলি, মই তোৰ কথা জানো নহয়। বাইদেৱে যে বয়ফ্ৰেণ্ডৰ লগত ইমান কাজিয়া লাগি থাকে, এনেকে বাৰু সদায় কাজিয়া লাগি থাকিলে বাইদেউ ক'ত বিয়া হ'ব? পয়া লগা হব, কিয় নহব? আৰু এয়া বাইদেউহঁতৰ কাজিয়া নহয়, এয়া বাইদেউহঁতৰ মৰম হয়, মৰম। বাইদেউ লাগক আৰু কাজিয়া লাগক, পাৰিলে মোবাইলতে ধুচুম ধাচাম দি দিয়ক। ডাঙৰে কয় যিমানে কাজিয়া লাগে বোলে সিমানে মৰম বাঢ়ে। কি কৈছ তই? বোলো বাইদেউ লাগক আৰু কাজিয়া লাগক, পাৰিলে মোবাইলতে ধুচুম ধাচাম দি দিয়ক। ডাঙৰে কয় যিমানে বোলে দম লাগে সিমানে মৰম বাঢ়ে। মোক আকৌ বাইদেৱে কেলে মাতিছে? যা আকৌ মাতিছে, ওচৰলৈ গলেহে গম পাবি। কেলে মাতিছে এতিয়া? ইয়াক যে আজি বাইদেৱে ঠিকছে দিব, ইয়াৰ পৰা এনে চিঞৰি থকা। বাইদেউ কওক। তই তাৰপা চিঞৰি মোক কি কৈ আছিলি? বাইদেউ, এই আমাৰ ঘৰত আংকুল আছে যে, আংকুলে কয় বোলে সেই যিমানে কাজিয়া লাগে সিমানে মৰম বাঢ়ে। আপুনি এতিয়া মানে নামানে আৰু সেইটো আপোনাৰ কথা। মই আৰু এনেই আপোনাক কাজিয়া লাগি থকা দেখি কৈছিলো আৰু। মই কোন হয় তহঁতৰ? মই কোন হয়? কোন হয় মানে বাইদেউ, আপুনি আমাৰ বাইদেউ হয়। আপুনি আমাক ইংলিছ পঢ়ায় আপুনি আমাক ইংলিছত মেধাৱী বনায়। সেইবোৰ উপদেশ দিবলৈ আহিছ? পঢ়া শুনা বুলিবলৈ সকলো নাই। মই কি কৰিছো? খাইছো, সেইবোৰত থাকতি থাক। কি কৰিছে কি নাই সেইবোৰত চকুতি থাক। ননচেন্স। মই বাইদেউৰ ভাল হওক বুলিহে কৈছিলো, বাইদেৱে মোৰ লগত যে এয়া কৰিলে।
ঐ কি ভেবালগি চাই আছ কিতাপ উলিয়া 2,000 years later. এতিয়া তাড়াতাড়ি ভাত দিয়া জেগালৈ যোৱাহে কথা। ঘণ্টি মাৰি দিলো, এসোপা এতিয়া কাঁহি লৈ ভাত খাবলৈ দৌৰি আহিব নহয়। আমাৰ প্ৰিন্সিপাল ছাৰ বহুত ভাল, আমি বহুত লাকি, আমাক খুৱাই ছাগলী বনাইছে মেধাৱী। হানি সিং, চল চল চল। ছাগলী মাংস বুলি গম পাই মোৰ যে অথনিৰ পৰা জিভা পানী টপ টপকে পৰি আছে। ঐ বেলেগৰ স্কুলত শনিবাৰে অৰ্ধ ছুটি হয়, অৰ্ধ ছুটি হয়। ঐ আমাৰ স্কুলত আকৌ শনিবাৰে দগৰা খানা হয়, ঐ মাংসৰ লগত দগৰা খানা হয়। আমাৰ চৰকাৰী স্কুলতে খুৱাই দুপৰীয়া খানা, খুৱাই দুপৰীয়া খানা। যোনে প্ৰাইভেটত পঢ়ি আছে আমাৰ চৰকাৰী লৈ আহা, ঐ চৰকাৰী লৈ আহা। কুটুকানে দুটা যে একদম ক'ব নোৱাৰা হৈ গৈছে ছাগলী মাংস বুলি গম পাই। তাকে ঐ জল্দি কৰ ৰে জল্দি কৰ, ভোকত একদম পেটত নিগনি ইফালৰ পৰা সিফালে সিফালৰ পৰা ইফালে দৌৰি আছে। তোৰ ভাগৰ গৈছেনে পৰাই লগা? দৌৰিছে কোন, কিয় নদৌৰিব? ছাগলী বুলি গম পাই যে আৰু দৌৰিছে। ৱাও কিয়া গোন্ধ হে, খাই যে বেলেগ মস্তি লাগিব। অকমান পগলা হলি নেকি? কেলে জোঠা কৰিছ? তই পগলা হলি নেকি? ক'ত জোঠা কৰিছো? গুণিয়ে চাইছো, এইটো যে অকমান বেছি ৰাক্ষস। তোৰ বাপেৰে ৰাক্ষক, কাক ৰাক্ষক বুলি ক'বলৈ আহিছ হা? তই ৰাক্ষসটোন, ঘণ্টি মৰা লগালগ কাঢ়ি লৈ দৌৰি আহক, খাবলৈ নোপোৱা জাত ৰাক্ষস। তেনেকে কথা নকবি, তোৰ বাপেৰৰ খোৱা নাই, কাঁহি মুখলৈ মাৰি দিম আকৌ। দম আছে যদি মাৰ, খাবলৈ নোপোৱা জাত। এইকেইটাই যে ভাত দিয়া সময়ত সদায় কাজিয়া লাগে দেই। তহঁতক মাৰ লাগে হে? তহঁতক হেতাই গদিয়াম ৰ, কামোৰা কামুৰি লাগি থকা মহাশনিয়ে এইকেইটা। শনিবাৰ দিনটো ভাত বনাই খুওৱা যেন পাইছ হা? বেলেগ স্কুলততো নোখোৱাই। দাই মোৰ গাত যে অকণো দুখ নাই দেই। মই এই খানাটো কেনেকুৱা বনিছে গোন্ধটোহে লৈছিলো, সি সেইটো কথাতে একদম মোক কেনেকুৱা দম দিছে দেখিছে নাই? চুপ থাক, তহঁতি এটাও কম নহয়, মই হাত দন্দুৱা। তহঁতক আজিৰ পৰা শনিবাৰে শনিবাৰে ভাত বনাই খুৱাম ৰ, তাকো মাংস দি খুওৱা যেন পাইছ। দিয়ক দিয়ক ভাতটো দিয়ক, বৰ বেয়া ভোক লাগিছে। অকল স্কুলত ভাত খাবলৈ আহ, মই জানো নহয় তহঁতৰ কথা। পঢ়া শুনা বুলিবলৈতো সঁচলৈও ধান্দা নাই। দাই দিয়ক, একদমেই কোমল কোমল চাই বাছি দিব দেই, হাড় দি থকা নিদিব। মানে মোৰ এই গুৰিদাঁতটো পোকে খাই আছে, এই টানটো চুবাব নোৱাৰো। নাই নাই, সেইবোৰ বাচি থাকিবলৈ নাই, ঘোক মাৰি দিম আৰু যি যায় যাব। দাই সেইবোৰ নকৰিব না প্লিজ, আপোনাক বেয়া পাম আকৌ। বেয়া পালে পা, তই বেয়া পালেনো মোক কি যাব? দাই আৰু মাংসটো পিছ দিয়ক আকৌ, নপৰিলেচোন। তই এখন বিয়া পাইছ নেকি হা? খুজি থাকিলে গালে গালে দি থাকিবলৈ। যা, যি পাইছ তাকে খা। আপোনালোকৰ কথা জানো নহয়, আমাক এই মাংস কম কমকে দি এসোপামান লাষ্টত থাকিব নহয়, সেইসোপা সদায় আপোনালোকে সেই টিফিনত ভৰাই ভৰাই ঘৰলৈ লৈ যায়। কি কৈছ তই? কোনদিনা দেখিলি আমাক টিফিনত ভৰাই ঘৰলৈ মাংস লৈ যোৱা? তোকে চৰা, ইয়াক আজি হেতাই গদিয়াই মাৰিম। সঁচা কথা শুনিবলৈ সদায় তিতা, সত্য সদায় জয়। ল'ৰা তোক আজি সুদাই নেৰো, খেদি খেদি হেতাই গদিয়াই মাৰিম। তোকে চৰা, ই আমাৰ দুটাক কিমান মিছা বদনাম দিছে, দুইটাই লগ লাগি ইয়াক হজম বনাই পেলাওঁগে। আহা ফনি আহা, এইটো চেগতে পুৰা ঠিকছে লৈ লওঁ। আকৌ এতিয়া হেতাই নাই নহয়, লৈ গ'ল কিহে লবি? কয় নহয় বোলে বহিব জানিলে মাটিয়ে পিয়া, তেনেকে ল'ব জানিলে হাতে হেতা। এইটো চেগতে আজি পুৰা ঠিকছে লৈ ল'ম, আহা আহা।